গাইজ অন্য এটা ধামাকা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো একদম ধামাকা হ'ব ধামাকা মানে চিতাচিত ভলুকা বা হ'ব কাৰণ আমি জগাত ত্ৰিভুজাৰে এইটো ভিডিঅ' আৰু তো মানে তাতে কিবা কিবি নতুন কিবা কিবি হৈছে নেকি আৰু আজি ফাংচনো আছে প্ৰিয়ংকা ভৰালী বাইদেউ আছে ফাংচনত আৰু তাতে নাটকো আছে নাটক মানে দুখন পূজা আছে মানে ভিতৰখনত যাম নাযাওঁ সেইটো বাৰু এতিয়ালৈকে সঠিক হোৱা নাই কিন্তু নাটক চামেই চাম কিন্তু নাটকৰ কাৰণে আপোনালোকক দেখুৱাই আছোঁ তো নাটকখন চাবলৈ আপোনালোকে অপেক্ষা কৰক অলপ গধূলিলৈকে আৰু গধূলি আপোনালোক ধুনীয়াকৈ লগ পাই আছোঁ আপোনালোকে চিতাচিত ভলুকা বা মানে ভিডিঅ'বোৰ চাবলৈ ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে এনেকুৱা ধামাকা ভ্লগবোৰ চাবলৈ আৰু আজি মই ধুনীয়া এইকেইদিন বাৰু ধামাকা ভ্লগ অহা নাই আৰু এনেকুৱাকৈ কি ৰাস আহিছে ৰাসত ধামাকা ভ্লগ আহিব আৰু কিছুমান জাগাত যাম আৰু সেইবোৰ ধামাকা ভ্লগ আহিব আৰু ৰাইড আছে তো সকলো দেখুৱাম এই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক তো এতিয়া মানে দেই আৰু মানে ৰাতিপুৱাৰ পৰা আটা বাঢ়ি মানে ওলাই মেলি এতিয়া ৰেডি হৈ গ'লো মানে ফাইনেলি ৰেডি আৰু এতিয়া মানে যাম আমি পূজা চাবলৈ পূজাত মানে আপোনালোকক লগ পাম আৰু তাতে মানে লগ পাম নহয় আমি লগ কৰিম আপোনালোকক লগ কৰিম আৰু মোৰ বন্ধুসকল মানে তাতে ৰখি আছে মানে পলহে ফোন কৰিছে বাৰু সি আহিব আৰু মানে বেলেগ জাগাৰ লগবোৰ মানে তাতে আছে তাতে লগ ধৰিম সকলোকে লগ ধৰি আপোনালোক সকলোকে দেখাই দিম আৰু যোৱাকালি মানে ভিডিঅ'টোত অলপ মানুহ কম আছিল কিন্তু আজি মানে মানুহ বহুত হ'ব আৰু মানে নাটক আছে আজি প্ৰিয়ংকা ভৰালী বাইদেউ আছে তো তাতে মানে আজি বহুত কেইখন পূজা দেখুৱাম আপোনালোকক তো গোটেইকেইখন পূজা দেখুৱাম মানে একদম মানে মই ভেৰি এক্সাইটেড আৰু গাইজ এটা কথা হ'ল মানে মই কালি যেতিয়া ম'ম' খাই হাগিব গৈছিলোঁ মানে ডাষ্টবিনটোত তেতিয়া মানে মোৰ 50 টকীয়াখন পৰি গৈছিল তাতে তো আপোনালোকে যদি পাই মোক দিব দেই 50 টকীয়াখন মই তাতে এটা মহাত্মা গান্ধীৰ ফটো আছে ফটো থকা পইচা মোক গতাই দিব দেই বাই আৰু এতিয়া লগ পাম আপোনালোকক আগত গৈ চাইকেল ওলাই লওঁ আৰু এইফালে মই ওলাই মেলি ৰেডি আপোনালোকক মই লুকটো বঢ়িয়াকৈ দেখুৱাই মানে আপোনালোকক মই লুকটো ধুনীয়াকৈ দেখুৱাই দি আছোঁ মানে ওপৰৰ পৰা তললৈ তো ওপৰৰ পৰা চাওক এনেকুৱাকৈ গেঞ্জি ওলাইছে এইফালেৰে তো গেঞ্জিটো বাদ দিয়ক এইফালে মানে এইটো পিন্ধি লৈছোঁ কলা আৰু বগা চাৰ্ট আৰু এই চাৰ্টটোৰ চাওকচোন হাতত স্পৰ্টিংটোৰ হাতত চেইনডাল আছে আৰু তলৰ পৰা ধুনীয়াকৈ যায় এই গাইজ তলত হাৱাই চেণ্ডেল পিন্ধিছোঁ কিন্তু হাৱাই চেণ্ডেল নিপিন্ধো ৰ'ব দেখুৱাইছোঁ গাইজ মই তলত পিন্ধিম মানে এই যোৰ মানে দেখুৱাইছোঁ পিন্ধি পিনে আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ ৰ'ব তো মানে ওপৰৰ পৰা আপোনালোকে ভালকৈ আৰু দেখুৱাই দিছোঁ তো ওপৰৰ পৰা এনেকৈ চাই লওক তো তলৰ পিনে এনেকুৱাকৈ ৰেডি তো আমি ৰেডি তো আপোনালোকক দেখুৱাইছোঁ যাই পিনে তো তাতে সকলো দেখুৱাইছোঁ তো চাই লওক ব্লগটো লাষ্টত এনজয় কৰক তো বাই এইফালে মানে ওলাই মেলি মানে বাটৰ দেখি ওলাই আহিলোঁ আৰু এইফালে আছে পিছতে মোৰ বন্ধুসকল আছে আৰু এইফালে হিমান আছে আৰু সকলো দেখুৱাইছোঁ তো আপোনালোকক যাই পিনে দেখুৱাইছোঁ আগৰ পিনে তো দেখুৱাইছোঁ চাই দিয়ক ব্লগটো লাষ্টলৈ এনজয় কৰক পূজা চাবলৈ ওলালোঁ ফাটাফাটি কাপোৰ পিন্ধি লৈ আৰু কলা বগা পিন্ধি লৈ মানে ব্লেক এণ্ড হোৱাইট পিন্ধি লৈ তো এতিয়া যাইছোঁ মানে পূজা চাবলৈ আপোনালোকক দেখুৱাইছোঁ সকলো আৰু পিছফালে মোৰ বন্ধুবোৰ আছে আৰু আগত মানে মোৰ পূজাটো ৰখি আছে মানে ফোন কৰি মানে একদম কি কৰিছে ডিষ্টাৰ্ব কৰি আছে তো এতিয়া যাইছোঁ আগৰ পিনে আপোনালোকক দেখুৱাব নোৱাৰিম পোহাৰ আছে এইটো বোলে আন্ধাৰ মানে তো আগৰ পিনে কিবা কৈ ভিডিঅ' বনাই মানে যাইছোঁ আৰু পিছৰ টৰ্চৰ মানে গাড়ীত টৰ্চ লগাই লৈছে তো সেনেকুৱাকৈ দেখুৱাইছোঁ তো তাত যাই লগ পাইছোঁ আৰু প্ৰিয়ংকা ভৰালী বাইদেউ আহিব আৰু এইফালে নাটকো আছে তো সকলো দেখুৱাম বুলি ভাবিছোঁ তো চাই দিয়ক ব্লগটো লাষ্টলৈ এনজয় কৰক নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিয়ক তো আজি আগৰ পিনে যাওঁ কালি যদি আজিও পাই গ'লোঁ পূজাটো আপোনালোকক আগৰ পিনে দেখুৱাইছোঁ আজি মানে যোৱাকালিতকৈ মানুহ অলপ বেছি আপোনালোকে চাই লওক এইফালে মই এইটো মণ্ডপ আৰু আগৰ পিনে এইফালে মানুহ চাওক গাইছে আমি মানে পূজা চাবলৈ অহা নাই পূজা নহয় আমি মানুহ চাবলৈ আহিছোঁ আপোনালোকে কি চাবলৈ যায় কমেণ্ট কৰি জনাবলৈ অকলে নাপাহৰোঁ দেই গাইজ কালি আমি এইফালে যেতিয়া সোমাইছিলোঁ তেতিয়া মানুহে নিছিল আজি চাওক এইফালে কেনেকুৱা মানুহ আৰু এইফালে চকৰিকেইটাত মানে উঠিব বহুত মন আছিল কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমাৰ কাৰণে নহয় আৰু গাইজ এই পোষ্টাৰখনতে লিখা আছে আপুনি চিচি কেমেৰাৰ নিৰীক্ষণত আছে থাকিব দেই আপোনালোক এইফালে চাওক আৰু এইফালে নাটকৰ মঞ্চ ৰেডি মানে নাটক আৰম্ভ হৈ দিয়ে আৰু অলপ পিছত নাটক আৰম্ভ হ'ব আপোনালোকে ৰখি থাকক মই দেখুৱাইছোঁ মানে পৰঠা বনাই আছে আমি পৰঠা খাবলৈ আহিছোঁ এইফালে মানে পৰঠা খাবলৈ চব ৰেডি তো এইফালে পৰঠা খাম খাই পিনে মানে বাহিৰৰ পিনে আমি নাটক আছে নাটক চাম তো দেখুৱাইছোঁ এইফালে মানে সকলো ৰেডি এইফালে আৰু আছে দেখুৱাইছোঁ আৰু এনেকৈ খুলি গ'ল দিয়ক নাটকৰ পৰ্দাখন আৰু নাটকৰ পৰ্দা খোলাৰ লগে লগে আমাৰো মনটো খুলি গ'ল আৰু এতিয়া নাটক চাই পিনে বাহিৰত যাম কিবা কিবি খাম খাই ঘৰৰ পিনে যাম মানে বেছি নাই নাটকখন দীঘলীয়া কিন্তু গোটেই চাওঁ নাচাওঁ এইটো মানে পিছত হ'ব তো প্ৰথম আপোনালোক চাই আৰু গাইজ ইয়াত মানে মিউজিক লগোৱা আছে সেইকাৰণে মই মিউজিকটো অফ কৰি দিছোঁ মানে
কপিৰাইট লাগি যাব পাৰে, তো সেইকাৰণে মই মিউজিকটো দেখোঁ, আপোনালোকক মিউজিকটো দিয়া নাই। আপোনালোকে এনেকৈ চাই লওক, চাই পিনে উপভোগ কৰক। আৰু মানুহ চাওক পিছফালে ভৰ্তি, এতিয়া ওলাব জেগা নাই, কিন্তু কিবাকৈ চাই লওক আৰু। তো এইফালে এনেকৈ মানুহ তো নাটক দেখুৱাই আছোঁ আৰু অলপ মানে চাইছিলোঁ নাটক গাইছ। নাটকত মানে আমি বহি থাকোঁতে মানে উঠাই দিলে, মানে ছোৱালীবোৰ বহিব বোলে। গাইছ আমাৰ কি তাপলে নাই নেকি গাইছ? সমজ ৰে না গাইছ? এইখিনি নাটক চাই লওক আৰু চাই পিনে এইখিনি ভিডিঅ'টো সমাপ্ত কৰিম। তো চাই পিনে কেনেকৈ ক'বলৈ কমেণ্ট কৰি জনাব। মানে নাটক এইখিনি চাই লওক, চাই পিনে আৰু মানে আৰু বেলেগ ভিডিঅ' নেদেখক। তো আৰু নেক্সট ব্লগত লগ পাইছোঁ।